হেল্ল' গাইজ, আজি মই যাবলৈ ওলাইছোঁ এটি বিশেষ স্থানলৈ, য'ত মই আগতে কেতিয়াও যাই পোৱা নাই। তো আজিয়ে প্ৰথম আহকচোন আপোনালোককো লৈ যাওঁ তালৈকে। আৰু এতিয়া মই মোৰ সেই লক্ষ্য স্থানটিলৈ গৈ আছোঁ। আৰু এনেদৰে সুন্দৰ সেউজীয়া পৰিৱেশৰ মাজেৰে গৈ মই মোৰ লক্ষ্য স্থানটিত উপস্থিত হ'লোঁ। আৰু এয়াই হৈছে মোৰ সেয়া লক্ষ্য স্থানটি, য'ত আজি মাৰৈ পূজা চলি আছে। আৰু এই পূজাখন হৈছে ছয়গাঁও পাটাগুচিৰ। আৰু আহি মই মা মনসা দেৱীৰ চৰণত সেৱা জনালোঁ। আৰু মা দেৱীৰ সৰুকৈ এটি ভিডিঅ' বনাই ল'লোঁ। আৰু এনেকৈ তাৰপিছত তাত চলি থকা ওজাপালি নৃত্য